প্ৰত্যেক এজনৰ মানুহৰ ভাৱনাটো কেতিয়াও কাৰো লগত নিমিলে। কোনে নিবিচাৰে যে জীৱনত কিবা এটা ডাঙৰ কাম কৰিবলৈ, কোনে নিবিচাৰে যে জীৱনত আগবাঢ়ি যাবলৈ। আচলতে সঁচা এইটো যে যাৰ অকাত নাই তাৰ কোনো ভেলু নাই। আপোনাৰ জীৱনত কিবা নহয় কিবা এটা লক্ষ্য থাকিব লাগিব, যাৰ বাবে সকলোৱে এদিন আপোনাক ধন্য মানিব। কিন্তু এই সকলোবোৰ সম্ভৱ হ'ব কেনেকৈ? বন্ধু, সকলোৱে তোমাক যি ক'লোঁ ক'ব দিয়ক, কিন্তু মনত ৰাখিব আপোনাৰ জীৱনত আপোনাৰ অন্তৰত এজন ভাল মানুহ হোৱাৰ সপোন আছে। আপোনাৰ ওচৰতো এইবিলাক গুণ আছে, যিবোৰ গুণ এজন ভাল মানুহৰ বা ভাল ব্যক্তিৰ গাত আছে। কিন্তু এটা ভুল যদি বাৰে প্ৰতি কৰা হয়, কিন্তু নিজকে অসন্তুষ্ট যেন লাগে, কিয়নো আপুনি কৰিব নোৱাৰে, আপোনাৰ দ্বাৰা নহয়। যদি আপুনি একেৰাহে কষ্ট কৰি যায়, যিকোনো কামত লাগিলে সৰুৱে হওক বা ডাঙৰেই হওক, কামটো যদি আপুনি আগবাঢ়ি যাব বিচাৰে বা যদি কষ্ট কৰিব পাৰে, তেতিয়া আপোনাৰ কষ্টৰ ফল 100% পাবই। আপুনি এইটো কথা কিয় পাহৰি যায় যে আনে যিকোনো কাম অতি সহজে কৰিব পাৰে বা আপুনি নোৱাৰে কিয়? হোৱাই? কাৰণ আপুনি প্ৰথমেই বহুত ডাঙৰ সপোন বিচাৰে, অসুবিধাৰ সন্মুখীন হ'বই। যদি আপুনি সেই ডাঙৰ সপোনটোকে পূৰণ কৰিবৰ বাবে হাৰ নামানি একেৰাহে ট্ৰাই কৰি থাকে, তেতিয়া আপোনাৰ জীৱনত আহিবলগীয়া সমস্যাই হাৰ মানি যাব। সমস্যা আহিলেহে মানুহে শুদ্ধটো বিচাৰি পায়। আৰু এটা কথা, এই জীৱনত তোমাৰ এইটো বেষ্ট হ'ব যে আনৰ সহায় নোলোৱাকৈ নিজে সিদ্ধান্ত লোৱাটো। আনে কেৱল মজা ল'ব, একো মতলব নাথাকিব তোমাৰ জীৱনৰ ভাল হওক বা বেয়া হওক। সেইবাবে বেছি ভাবিবলৈ এৰি দিয়ক, যিটো কৰি আছে বৰ্তমান সেইটো কণ্টিনিউ কৰক। ধন্যবাদ।